welcome back to my channel. মই সুজাতা পুনৰবাৰ আপোনালোকৰ ওচৰতে নতুন ভিডিঅ'ৰ সৈতে আৰু আজি মোৰ লগত আছে সিমি ঢানটানান আৰু তাই মোৰ চাইল্ডহুড ফ্ৰেন্ড হয় সো আজি মই বহুত দিনৰ মূৰত তাইক লগ পাইছো প্ৰায় কিমান বছৰ বহুত বছৰ হ'ল প্ৰায় আমি ক্লাস 10 ব্ৰেকআপ হৈ গৈছিল আমাৰ yes এতিয়া কো পেটছে হৈ আছে আজিৰ পৰা ষ্টাৰ্ট হ'ল সো আপোনালোকে ভাবিছে চাগে মই আজি তাইৰ সৈতে কিয় আহিলো সো আজি মই তাইৰ লগত এটা কোলাবৰেচন কৰিম আৰু তাইক মই এছামিজ ট্ৰেডিশনেল লুক যোনটো এটো মই দিম আৰু আপোনালোকৰ কাৰণেও প্ৰফিট হ'ব যে এটা এছামিজ ট্ৰেডিশনেল লুক কেনেকৈ ক্ৰিয়েট কৰে বা মই জানেও তথাপিও মই এটা ভাল ট্ৰেডিশনেল লুক এটা ক্ৰিয়েট কৰি আপোনালোকক দেখাব বিচাৰিছো সো আই এম এক্সাইটেড একদম বহুত না আৰু তাইক মই বহুত দিনৰ লগ পাই পেলাই মোৰ বহুত বেছি ভাল লাগিছে কাৰণ আমি বহুত বছৰে হ'ল ক'ব গ'লে বহুত বছৰ হ'ল সো আফটাৰ লং টাইম মই তাইক লগ কৰি আছো আৰু বেষ্ট ফ্ৰেণ্ডছ আছিলো বাই দ্য ৱে একেলগে গৈছিলো আহিছিলো ভাতো খাইছিলো একেলগে মই সদায় ঘৰৰ পৰা আহি পেলাই তাইক লগ কৰো লগ কৰি পেলাই চিঞৰো সিমি বল বুলি স্কুলত তাৰপিছত আকৌ আমি একেলগে টিফিন বাছত একেলগে টিফিন খাইছিলো এইবোৰ মনত পৰিলে বহুত বেয়া মানে বেয়াও লাগে ভালো লাগে আৰু মানে আমি একেলগে পঢ়িছিলো শংকৰদেৱত একচুৱেলি শংকৰদেৱ শিশু বিদ্যালয়ত সবে জানেই সো 1 ক্লাস 1 পৰা আমি পঢ়িছিলো একেলগে ন বহুত ভ্ৰমণে এই বেলেগ সেকশন আছিল মই বেলেগ সেকশন তথাপিও নাম বহুত হেৰি আছিল বন্ড আছিল সো আমি বেলেগ সেকশন হৈ গ'ল আমি কান্দু আমি বেয়া লাগে আমাৰ তো মানে কি তো বেলেগ সেকশন হৈ গ'লি মৌ যাম তাত আমি লেজাৰ যেতিয়া হয় আমাৰ এইটা মানে আমি লগ আৰু পাছত ইমান বেছি হুলস্থুল কৰো আমি বাছৰ কণ্ডাক্টৰটো আমাৰ যোনটো আছিলে বাছৰ হি আহি পেলাই আমাক থাপৰ দি বেয়া থাপৰ দিছিলে আমি টিফিন লেজাৰ টাইমত নহয় বাছত খাইছিলো বাছত খাই খতম কৰিছিলো আমি টিফিন নথওৱে বাছত ছুটিৰ পিছত আমি থৈ দিওঁ টিফিন বাছত খাবৰ কাৰণে মই তাইক কওঁ তো টিফিনটো তোৰ থৈ দে আজি মোৰ টিফিনটো মই থম সেনেকৈ আমি মিলাই লৈছিলো আৰু কেতিয়াবাতো ঘৰৰ পৰা যাওঁতেই টিফিন খাই যাওঁ সুধো তাইক কি আনিছ তই আজি তাৰপিছত তাই মেডামক মই কাষত বহাই লওঁ তাই খং উঠিলে তই কিয় মেডামৰ ওচৰত বহাই লৈছ আৰু কেনেকৈ খাম আমি কেনেকৈ খাম টিফিন মনত পৰিছে মাই গড বহুত বেছি মনত পৰিছে সো এইখিনি মোৰ কথা মানে ক'ব লগা আছিলে তাৰ বিষয়ে আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা থাকিলে সো আমি এতিয়া তাইক লুকটো ক্ৰিয়েট কৰিবৰ কাৰণে ষ্টাৰ্ট কৰোঁ সো লেটছ গেট ষ্টাৰ্টেড গাইজ তাই অলৰেডি অকণমান লাইটকৈ মেকআপ কৰা আছিলে তো মই এইখিনি তাইৰ গুচি ল'ম হোৱাইট ছেটিং দে মুখখন ভূত নবনাও দে মই ভূত নবনাও আৰু দেই ন মোৰ অডিয়েঞ্চে ক'ব তো মই ভূত বনাও নেকি আপোনালোকে কমেণ্ট কৰিব ভূত নবনাও তাইৰো মোক বহুত দিন কৈও আছিলে কিন্তু দেই মানে এসপ্তাহমান আগৰ পৰা এইটো প্লেনিং হৈ আছিলে আমাৰ ময়ো কৈ আছিলোঁ তাইক যে তই কেতিয়া ফ্ৰী হবি বা মই কেতিয়া একেলগে মিলাব পাৰিম তো কথা পালোঁ আজি লাষ্টলি মিলি গ'ল একদম চ' হ'ব আৰু মই ভূত নবনাওঁ ইমানো ভূত বনালে তই মোক কি কৰিবি মানে কচোন ক কি কৰিবি মাৰিব লাগিব চ' গাইজ মই মইশ্চাৰাইজাৰ লগাই আছোঁ লেকমিৰ আপোনালোকক মই আগতে মোৰ প্ৰডাক্টবোৰৰ কথা কৈয়ে দিছোঁ মোৰ প্ৰডাক্ট বহুত বেছি নাই মই এইবোৰ নতুনকৈ শিকিছোঁ চ' মই নতুনকৈ ইউটিউব চেনেলো ক্ৰিয়েট কৰিছোঁ চ' মই বহুত সঁচা কথা ক'বলৈ গ'লে মোৰ এভেইলেবল প্ৰডাক্ট নহয় মোৰ এটা ব্ৰেণ্ডৰ 3-4টামান ব্ৰেণ্ডৰ মোৰ প্ৰডাক্ট মিলি পেলাই আছে তো মই সেইখিনি বস্তুকে মই সদায় ৰিপিট কৰি নাথাকোঁ মোৰ ডেছক্ৰিপশ্যনত চালে গম পাব বেলেগ বেলেগ ভিডিঅ'ৰ মই দি দিম ডেছক্ৰিপশ্যনত তো আপোনালোকে তাতে গৈ পেলাই চালেও গম পাব চ' এতিয়া মই
ময়শ্চাৰাইজাৰ লগাই আছোঁ লেকমিৰ হয়। সো আপোনালোকক এটা টেকনিক মই শিকাই দিওঁ। যেতিয়া আপোনালোকৰ ধৰি লওক ঘাম ওলায়, বহুত ছোৱালী এজনীৰ ঘাম ওলায়, আপোনালোকে ধৰি লওক তাইক মেকআপ কৰিছে, তো তেতিয়া আপোনালোকে যদি ময়শ্চাৰাইজাৰ লগায় তেনেহ'লে আপোনালোকে এয়া টিচু পেপাৰ থাকে ন, আমি টিচু পেপাৰ বুজিয়ে পায়, কাগজৰ যোনখন থাকে, বিয়া চিয়া খাবলৈ গ'লেও পায়, সেনেকুৱা টাইপৰ টিচু পেপাৰখন আপোনালোকে ইউজ কৰিব পাৰে। এনেকৈ মানে টুকি দিলে তেতিয়া ঘামটো বহুতখিনি কমি যায়। কিনি দিয়াতকৈ তই বিয়াত যাবি গৈ পেলাই উঠাই আনিবি, সেইকেইটাই লৈ আনিম বাৰু। সেইকেইটাইতো হয়। সেইবুলি মোক চোৰ বুলি নাভাবিব আপোনালোকে। তাই আইডিয়াটো তাইয়ে চোৰ আৰু এতিয়া তাই নহয় নহয়, তাৰ পৰা কেতিয়াবা উঠোৱা যায় বাৰু। তাইও তাই মানে সেইকাৰণে আহিলোঁ মাৰ খাব মন নাই। চ' এতিয়া আমি কনচিলাৰ লগাম। চ' ট্ৰেডিশ্যনেল মেকঅভাৰ এটাত তুমি কেনেকুৱা ভাবা, কি কৰা মানে কেনেকুৱা এটা ভাল পোৱা তুমি? চৰি তুমি কৈ আছোঁ, তই ক'ব লাগে। কেনেকুৱা ভাল পোৱা? অকণমানি মন্দিৰৰ চেনেলটোৰ নাম বনাই দিম বুলি ভাবি আছোঁ মই। এইবিলাক কথা আপোনালোকে নুশুনিব। কৈ আছিলোঁ যে তুমি ট্ৰেডিশ্যনেল মেকআপ এটা মানে চৰি গেটআপ এটা কেনেকুৱা ভাল পোৱা? মানে ভাল পোৱা নাছিলোঁ, এতিয়া মানে কিছুমানত বেছি মানে হেৰি হয় মানে ভাল বুলি ভাবোঁ। চেনেলটো যে চাই থাকোঁ, বোৱাৰীবিলাকতো চেনেলটোৰ নামটো নাথাকে, কি নাম আছিল নামটো সুজাতা বুলি কেনেকৈ মাৰি চাওঁ। বহুত ডাঙৰ ইনচাল্ট নহয়, মই ডাইৰেক্ট সুজাতা বুলি মাৰি দিছোঁ। বহুত ডাঙৰ ইনচাল্ট। তোৰ সেইবিলাকে মাৰি যায় বহুত ডাঙৰ ইনচাল্ট। ফ্ৰেণ্ডবিলাকে এনেকুৱা কৰে একচুৱেলি, বেলেগে কৰিব পাতিয়া। মোৰ নামটো সুজাতা শৰ্মা হয় আৰু সেইটোৱে মোৰ ইউটিউব চেনেলৰ নাম। আপোনালোকে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব চব একেলগে কৰি দিব, চব একেলগে কৰি দিব। একদম থেংক ইউ। বঢ়িয়া ছোৱালী জানে, সুন্দৰী প্ৰমিলা বনাই দিম। প্ৰমিলা নহ'লে হয়, মই বান্দৰী প্ৰমিলা নহ'ব। গানটো আছিলে ন সুন্দৰী প্ৰমিলা, এইবিলাক গান শুনাই নাই। সিহঁতে বান্দৰীয়া হয় আৰু এইবিলাক গান বেয়া বুলি কৈছে। ইমান ধুনীয়া গায় নাপায় দেই। আছে তোমাৰ এই ফটোখনত আছে নহয়, তেওঁৰ লগত একেলগে উঠা। তাতে পঢ়িছিল নেকি? কলেজখনৰ নাম কৈ দিয়া। মই SB দেউৰা কলেজৰ পৰা। ডাঙৰকৈ কোৱা। মই SB দেউৰা কলেজৰ পৰা BA কমপ্লিট কৰিছোঁ। তো তাতে ভিগু কাশ্যপ পঢ়িছিলে মানে। আমি ভিগু কাশ্যপৰো প্ৰমোট কৰি আছোঁ। আৰু যদি আপোনালোকে কৈ দিব তেওঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যে আমাৰ মানে মোৰটো তাইও বনাব চাগে দেই, আই থিংক বনালে ভাল। একদম মই এটা নেচাৰেল মেকআপ দিম, যোনটো মানে নৰ্মেল ছোৱালীবিলাকে ধৰি লওক ক'ৰবাত নেচাৰেল লুক এটা ক্ৰিয়েট কৰি যাব পাৰে ট্ৰেডিশ্যনেল হিচাপে। সেইটো কথা কৈ আছোঁ মই, পাৰ্টিৰ কথা কোৱা নাই। ট্ৰেডিশ্যনেলত যোনটো মেকআপ শ্বুট কৰে, একদম নৰ্মেল মেকআপ এটা শ্বুট কৰে, বহুত বেছি হাই কোৱালিটিৰ মেকআপ ট্ৰেডিশ্যনেলত ভাল নালাগে। ট্ৰেডিশ্যনেল ক'বলৈ গ'লে বহুত বেলেগ বেলেগ আহি যায়, লাইক বিহু আহি যায়। আমাৰতো বহুতটা হেৰিও আছে ন, লাইক কাৰ্বি, ৰাভা, তো সেইবিলাকো আহি যায়। কিন্তু মই ট্ৰেডিশ্যনেল কৈ আছোঁ, এনেই নৰ্মেল ছোৱালী এজনীয়ে যেতিয়া চাদৰ মেখেলা এযোৰ পিন্ধি পেলাই ধুনীয়াকৈ তোমাৰ কলেজ ফাংচন বা ধুনীয়াকৈ খোপাটো কৰি তাতে ফুল এপাহ লগাই যাব পাৰে, মই সেইটো লোকৰ কথা কৈ আছোঁ। আপোনালোকে কনফিউজ নহ'ব। চ' তাইৰ বেছটো মই প্ৰায় হৈয়ে গ'ল, কৰিয়ে দিছোঁ, একদম লাইট দিছোঁ, একদম লাইট।
মই মুখখন ওলোৱা নাই পোহৰত তো ইমান বহুত লাইট দিছো মই বেছি হাই কভাৰেজ নালাগে হাইলাইট কৰি দিম ফেভৰেট বোলে তাই গাইজ তাইৰ বেজটো প্ৰায় হৈয়ে গ'ল মই তাইক এতিয়া কম্পেক্ট দি টেকৰ সেট কৰি দিম হাইলাইটাৰ ব্ৰঞ্জাৰ এইবিলাক আমি পিছত কৰি ল'ম আই মেকআপটো আমি কৰি ল'ম আই মেকআপটো কৰাৰ আগত আইব্ৰ'টো কৰি ল'ব লাগিব চ' আইব্ৰ'টোৰ কাৰণে মই লৰিয়েল ব্ৰ আৰ্টিষ্টৰ কৰিম ব্ৰ আৰ্টিষ্ট 3D কৰিম মই আগতে ডেছক্ৰিপশ্যন চাই ল'ব পাৰে মোৰ আগৰ ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম চ' আইব্ৰ'টো হৈ গ'ল দেন এতিয়া আমি আইশ্বেডো কৰিম আইশ্বেডোৰ কাৰণে মইতো হিলেৰী ৰুডাৰ পেলেটে ইউজ কৰোঁ তো তুমি কিবা ভাল পোৱা নেকি আইশ্বেডোৰ পেলেট কিবা আইডিয়া নাই আজিৰ পৰা আইডিয়া হৈ যাব ন আইডিয়া হৈ যাব পুৰা শিকিব টাইমৰ পৰা চাওঁ মই ভিডিঅ' চাই কেনে পাহৰি যাওঁ এঘণ্টাৰ ভিতৰত চ' একদম লাইট কালাৰ আইশ্বেডোৰ কালাৰ এটা মই দিম যোনটো মই ৰেগুলাৰ লগাওঁৱে প্ৰায় এইটো ব্ৰাউন কালাৰটো লগাই ল'ম মই ৰেড কালাৰটো দি অকণমান ডাৰ্ক কৰি ল'লোঁ আৰু এতিয়া আৰু অকণমান ডাৰ্ক কৰি ল'ম যাতে বস্তুটো দূৰৰ পৰা দেখিবলৈ ভাল লাগে ব্লেক আইশ্বেডো এটা ল'ম অকণমান স্লাইটকৈ কৰ্নাৰটো আউটাৰ কৰ্নাৰটো মই ডাৰ্ক কৰি ল'ম আমি পাকাত বহি আছোঁ কালাৰ ব্লেক তাইৰ ফেভৰেট কালাৰ ব্লেক আমি পাকাত বহি আছোঁ দেখিছেই চাগে মোৰ ভৰিখন ওলাই আছে তাইৰ ভৰিখন চ' গাইজ মই ব্লেকটো দি ডাৰ্ক অলপ কৰি ল'লোঁ আপোনালোকে দেখা পাইছেনে নাই অকণমান ডাৰ্ক কৰি ল'লোঁ ইমান বেছি আপোনালোকে কেমেৰাত দেখা নাপাব বাট মই কৰি ল'লোঁ এতিয়া অকণমান শ্বাইনৰ কাৰণে লিডৰ লগালোঁ একদম ক্ৰিমি পিংক টাইপৰ এটা কালাৰ গ্লিটাৰ কালাৰ এইটো মই তাইৰ লিডত লগাম আইলাইনাৰটো লেকমিৰ লগাই ল'ম এদিন মই তাইক কৈছিলোঁ তই মোক আই মেকআপ কৰি দিম মই নোৱাৰোঁ এইবিলাক কাম আজি আহি পেলাই মই কৈছিলোঁ তাইক বাৰু মই কৰি দিম তোক বুলি পেলাই চ' আমাৰ মিলিয়ে গ'ল মানে বস্তুটো ন ভাল লাগে যেতিয়া মানে কোনোবাই নিজে কয় বোলে তোক এইটো কৰি দিম এইটো কৰি দিম ভাল লাগে বাট চবৰ ক্ষেত্ৰত নহয় এতিয়া মই চৰি ব্ৰঞ্জাৰটো কৰি ল'ম চ' গাইজ এতিয়া তাইৰ মেকআপ ফুল ডান হৈ গৈছে এতিয়া মই লেছেছ লগাই ল'ম আৰু লেছেছ লগাই লৈ ফুল গেটআপত আহি আছোঁ আপোনালোকে চাই থাকক চাই থাকক গাইজ আমি আহি গ'লোঁ ইয়াত দেখিছে তাইৰ লুকটো মই ইয়াতে তাইক বহুতখিনি আৰু কৰিলোঁ মেকআপ নহয় চাদৰ মেখেলা তাৰপিছত জুৱেলাৰী গোটেইখিনি পিন্ধালোঁ জুৱেলাৰী পিন্ধাইছোঁ মই কেঁচা সোণৰ আৰু চাদৰ মেখেলাযোৰ চাদৰখন বোৱাৰ হয় আৰু তাইৰ মেখেলা আৰু ব্লাউজটো পাটৰ হয় মানে কম্বিনেশ্যন কৰি দিছোঁ তো এইটো লুক আহিছে আৰু তাইৰ খোপাটোও মই কৰি দিছোঁ ধুনীয়াকৈ এটা মেচি বান কৰি দিছোঁ আৰু ৰ'জ ফ্লাৱাৰ এটা লগাই দিছোঁ আপোনালোকে এনেকুৱাকৈ খোপা বান্ধি পেলাই ৰ'জ ফ্লাৱাৰ বা এনেকুৱা ফ্লাৱাৰ এটা লগাই ল'ব বিৰাট ধুনীয়া দেখি আৰু নেচাৰেল ফ্লাৱাৰ যোনটো সেইটো ল'বলৈ ট্ৰাই কৰিব মেকিংবোৰ ইমান বেছি ভাল নালাগে চ' এইটোৱে তাইৰ লুক আছিলে আজিৰ লুকটো আৰু তোমাৰ কেনেকুৱা লাগিলে মোৰ বহুত ভাল লাগিছে মই নিজে চিনি পোৱা নাই মা মোৰ কাৰণে থাকে না আহি আছে
আৰু গাইজ আপোনালোকে কেনেকুৱা লাগিছে ক'ব, মোক কেনেকুৱা দেখা লাগিছে ক'ব, লগতে লাইক চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে, চব একেলগে কৰি দিব। তাই ক'বলৈ পৰা নাই, ক'বলৈ পৰা নাই মানে একচুৱেলি গোটেইখিনি একেলগে কৰি দিছে, মই কৈ আছোঁ। চ' আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যে তাইৰ লুকটো কেনেকুৱা লাগিছে। মোৰ বহুত বেছি পাৰ্চনেলি মোৰ বহুত বেছি ধুনীয়া লাগিছে। তাইক ফাৰ্ষ্ট মই মেকআপত দেখিছোঁ, মই কৰিছোঁ তাইক ফাৰ্ষ্ট, আৰু তাইৰো এইটো চাগে মোৰ ফাৰ্ষ্ট মেকআপ হয়। চ' তাইক মই বহুত বেছি ধুনীয়া দেখিছোঁ, আৰু তাইৰ লগত মই আকৌ আহিব লাগে নে নালাগে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। তাইও এইটো কথা কৈছে মোক যে তই এইটো কথা কৈ দিবি যে মোৰ লগত আহিব লাগে নে নালাগে, সেইটো বস্তু অডিয়েঞ্চক কৈ দিবি। চ' মই এইটোৱে আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ চব একেলগে কৰি দিব। চ' যদি ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে মোৰ নতুন নতুন ভিডিঅ'জবোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। থাকিব লাগিব এনেকৈ সেইটো আপোনালোকে আকৌ কৰি দিব। এইটো কিন্তু লাগিব কিন্তু দেই, কাৰণ কি ইজ মাই বেষ্ট ফ্ৰেণ্ড। চ' তাইক আজি মই এই লুক এটা দিলোঁ, ট্ৰেডিশ্যনেল লুক ক'বলৈ পাহৰিছিলোঁ। ট্ৰেডিশ্যনেল লুক আপোনালোকে এইটো লুক ক্ৰিয়েট কৰি যাব পাৰে, আপোনালোকৰ যিকোনো অকেজনতো যাব পাৰে, বা আপোনালোকে ধৰি লওক ফাংচন, বিশেষকৈ আজি কলেজৰ ছোৱালীবিলাকে এইটো লুক বহুত বেছি ভাল পায়। চ' তোমালোকে কাৰণে মই স্পেচিয়েলি এইটো কৰি দিছোঁ, তোমালোকে এইটো লুক ক্ৰিয়েট কৰি যাব পাৰা, আৰু আমাৰ নতুন বোৱাৰীবিলাকৰ কাৰণেও এইটো লুক বিৰাট ভাল লাগে। ত' আপোনালোকে যদি সঁচাকৈ ভাল পালে ভিডিঅ'টো চাই বা গেটআপটো চাই ভাল পালে তেনেহ'লে গোটেইখিনি কাম কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইমানতে সামৰোঁ ন, বাই বাই। इन आँखों की मस्ती के